এজন শিক্ষকৰ দাদাগিৰি এবাৰ গুণ্ডাৰ ৰূপত এজন শিক্ষক কেমেৰাৰ সন্মুখত এজন শিক্ষকে দাদাগিৰি দেখুৱাইছে সাংবাদিকক ৰাজ্যৰ এখন নাজব বিদ্যালয় পুৱা 9:40 বিদ্যালয়ত নাই কোনো শিক্ষক শিক্ষয়িত্ৰী প্ৰতিদিনে নিজ ইচ্ছামতে বিদ্যালয়লৈ আহে শিক্ষকসকল চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে বিদ্যালয় বিদ্যালয়খনৰ নাম খৰিকটা চৰ নতুন প্ৰাথমিক বিদ্যালয় শুনক আপোনাক কোনোবাই হেৰি দিছে নেকি ভিডিঅ' কৰা আপোনাক ডিপাৰ্টমেণ্টৰ অথৰিটি দিছে মই আপোনাক কি অথৰিটি দেখাব লাগিব নেকি আপোনাক অথৰিটি দিছে কোনোবাই কোনে অথৰিটি দিব মোক এইবিলাক নাটক নকৰিব আপোনাৰ মোক আপোনাক আমাৰ ডিপাৰ্টমেণ্টৰ কোনো অথৰিটি দিছে নেকি আপুনি কি ক'ব বিচাৰে সেইটো কওক আপুনি কি ক'ব বিচাৰে সেইটো কওক আপুনি অৰ্ডাৰ দেখাওক তাৰপিছত ৰিপৰ্ট কি কৰে কৰি থাকক কি অৰ্ডাৰ দেখাব লাগিব আমাৰ ডিপাৰ্টমেণ্টে আপোনালোকক কেইটা টাইমত দিছে স্কুলত এইটো কওকচোন আপুনি কোন হয় জানে কি নাই যদি কাৰ্ড ওলাই পিছত কি হ'ব এইটো কওক আৰু কাৰ্ড দেখাওক না আপোনাৰ ডিপাৰ্টমেণ্টে অৰ্ডাৰ দিছে আপোনালোকে ভুল হৈছে সেইটো স্বীকাৰ নকৰে কি কিহৰ ভুল হৈছে আপোনাৰ দেৰি হ'বই পাৰে আমাৰ স্কুল হয় না দেৰি হোৱা নাই আপোনালোক দেৰি হৈছে নাই আপোনালোক কিহৰ বিদ্যুৎ স্কুলত আহিছো না কি তুমি স্কুলত জবাব দি নকৰিবা তুমি কোন হয় শুনা হ'ব কোন হয় তুমি কোন হয় তুমি নাই আপুনি এনেকৈ নক'ব কথা ছাৰ শুনক মই কওঁ আপুনি এনেকৈ তুমি কথা জবাব নক'ব দি নকৰিবা তুমি কোন হয় আপুনি মই ৰিপৰ্টাৰ হয় আপুনি তুমি এনেকৈ কথা ৰিপৰ্টাৰ নক'ব ক'ত আছে যাই হেৰি কৰা আপোনালোকক কোৱা নাই নে আপোনালোকক যেতিয়া ইচ্ছা তেতিয়া আহিব স্কুলত যে এইখিনি ছাত্ৰ আপোনাৰ যদি ডিপাৰ্টমেণ্টৰ কিবা অৰ্ডাৰ কি আছে কথা কয় লাইচেন্স আছে দেখাক তাৰপিছত কথা কওক আপুনি ডিপাৰ্টমেণ্টৰ পৰা লৈ ল'ব মানে ঠিক আছে আপুনি যাতে যাক ডিপাৰ্টমেণ্টৰ কি আছে ডিপাৰ্টমেণ্টৰ মাহমুদুর রহমান এখন স্কুলৰ নাম কি খড়িকাটা আছে নতুন প্ৰাথমিক বিদ্যালয় স্কুলৰ ছাৰ আহোঁ তোমালোকৰ না মই নাজানো কেইজন তোমাৰ স্কুলৰ ছাৰ কেইজন 5 জন 5জন ছাৰ এতিয়া সময়টো 9:30 পাৰ হৈ গ'ল হল এতিয়ালৈকে অহা নাই আহা নাই তোমালোকৰ ছাত্ৰ ছাত্ৰী কিমানজন আছে 120 জন আছো ক্লাছৰুম কেইটা আছে 5টা 5টা ক্লাছৰুম আছে 5জন টিচাৰ হ্যাঁ এজনো অহা নাই এতিয়ালৈকে এনেকুৱা সদায় কৰে নে আজিয়ে কৰিছে কিছুদিন করে কিছুদিন না করে ডালি খুৱাই খালে ডালি খুৱাই কালি ভাত হ্যাঁ খিচিৰি খুৱাই আজি খিচুড়ি খাব মাঝে মাঝে খোৱা কিছুদিন খোৱা না ডালি এটি দিদার সারা পানি কণী দিয়া নাই কণী না দিয়া bisa rauna udin gagali ek randa de ad dili panit মানে যেতিয়াখন অফিচাৰ বিলাক আহে সেইদিনাখনে কণী খুৱাই দিয়ে আৰু হেড ছাৰটো প্ৰায় নাথাকে হেড ছাৰ বুঢ়াগাঁও লাহৰীঘাট মৰিগাঁও তাতে দৌৰি থাকে আৰু মাজতে 2-3 জন শিক্ষক আছে সিহঁতে আহে মাজে মাজে আহে 10টাত 11টাত আহে কেতিয়াবা আৰু ল'ৰা ছোৱালীক খাদ্য নিদিয়ে মিড ডে মিলৰ যিটো খাদ্য দিব লাগে সেইটো নিদিয়ে ল'ৰা ছোৱালী বাইকটো আপোনালোকে লৈছে চাগে গমে পায় আৰু ৰাইজ আমি একো ক'ব নোৱাৰোঁ আমি ক'লেই মানে আমাক বিভিন্ন ধৰণৰ কেছত ফচাই দিয়ে কোনো আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ কোনো কমপ্লেইন কৰিব নোৱাৰোঁ কমপ্লেইন কৰিলে বিভিন্ন ধৰণৰ ৰেপ কেছ মাৰ্ডাৰ কেছ এইবিলাকত সোমাই দিয়ে আমাক সেইকাৰণে ৰাইজেও মানে ভয়ত আছে বিভিন্ন ধৰণৰ ভয়ত আছে ৰাইজেও কোনো কথা ক'ব নোৱাৰে গতিকে এইটো আমি এটা তদন্ত বিচাৰিছোঁ স্কুলখন হৈছে লাহৰীঘাটৰ দৰঙত স্থাপিত হৈছে আজি 2005 চনৰ পৰা 2023 হৈ গ'ল গতিকে খালি অকল LP স্কুল নহয় আমাৰ চেণ্টাৰ অংগনবাদীও আছে অংগনবাদী কৰ্মী হেডমাষ্টাৰৰ ঘনীয়েক হেডমাষ্টাৰৰ ৱাইফ সেই তাই বাইদেউজনীও নাহে চেণ্টাৰত এই চেণ্টাৰটো আপোনালোকে ল'ব পাৰিব A to Z আপোনালোকে সেইফালে চাওক যিটো স্কুলৰ যিটো আপোনাৰ আন্তঃগাঁথনিৰ বিষয়ে যিখিনি আছে তাৰ বাহিৰৰখিনি চাব পাৰে আজি হৈছে আজি আপোনালোকে নিজে চালে সদায় এইটো টাইমতে আহে 11টা 10টা তাৰপিছত ল'ৰা ছোৱালীক সময়মতে খাদ্য নিদিয়ে ডেইলি খাদ্য নিদিয়ে মাজে মাজে দিয়ে অকল ডালি দিয়ে আৰু যেদিনা ধৰক আপোনালোকৰ অফিচাৰ আহিব সেইদিনা কণী দিয়ে এনেকুৱাই চলি আছে আৰু আমি প্ৰতিবাদ কৰিলে মানে আমাক বিভিন্ন ধৰণৰ কেছত ফচাই